दैबानाजों जनायनि गोबां ओनसोलाव न' बां सिलिंखार। अरुणाचल प्रदेशनिफ्राय बोहैबोनाय दिपि दैमाया सिफायलांदों माथावरि। दैबानाजों गोहोम गोग्लैनाय जायगायाव नायगिदिंहैदों एमएलए भुबन पेगुआ। सावन दाननि जुब जुब अखा हानायजों अरुणाचल प्रदेशनिफ्राय बोहैबोनाय दिपि दैमानि दैया देरनायाव सुलिकरं गामिनि माथावरि बायफ्लंना जुनाय ओनसोलनि गालि कसारि, सुलिकरं, गालि रांकप आरो गालिघाटनि गोबां न' बां खहा जानायजों लोगोसे लामा दालां बायलाङो आरो रोजा रोजा आबाद फोथारखौबो खहा खालामलाङो। दैबानाजों सिलिंखार जानाय ओनसोलाव दिनै 114 नं जनाय विधानसभा बियाबनि एमएलए भुबन पेगुआ नायगिदिंफैयो। एमएलए बिथांजों लोगोसे पन्चायतनि दैदेनगिरि आरो जनाय जिल्ला परिषदनि सोद्रोमा अतुल पेगुआबो बाहागो लाफायो। मख'जाथावदि सुलिकरं गामिनि माथावरि बायफ्लंनाय आरो गालि बरबालिनि हा गिसिखानाय ओनसोलखौ नायगिदिंफैनानै एमएलए भुबन पेगुआ बे जेंनाखौ थाबैनो फोजोबनायनि राहा लानाय जागोन होनना खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। আমি দেপি এই নয়ে যিটো আমাৰ ডিআৰডিএ গাইড বান আছিলে এইটো ছিগি মেলি গোটেই এই অঞ্চলৰ খেতি পথাৰৰ পৰা আৰম্ভ কৰি গাঁৱৰ পৰা আৰম্ভ কৰি চবৰে ধ্বংসলীলা সৃষ্টি কৰিছে। আৰু ইয়াৰ পৰা গৈ আকৌ গালিঘাট যোৱা আমাৰ যিটো পথ আছে 6-7টা কালভাৰ্ট এফেক্ট কৰিছে। এটা অলৰেডি ডাঙৰ দলং উটুৱাই নিলে ইতিমধ্যে আৰু বাকীকেইটা কালভাৰ্টো এফেক্ট কৰিছে। গোটেই মেইন কমিউনিকেশ্যন গালিঘাটৰ পৰা একেবাৰে মেচাকি চাপৰিলৈকে মেইন কমিউনিকেশ্যন এইটো আপোনাৰ 40-50 হাজাৰ মানুহৰ কমিউনিকেশ্যন এইটো একদম বাধা সৃষ্টি কৰিছে। সেইকাৰণে এইকেইদিন মই ইয়াতে ডিপাৰ্টমেণ্টক পঠাইছিলোঁ ইয়াতে তৎকালীনভাৱে কি কৰিব পৰা যায় বুলি। তথাপিও ডিপাৰ্টমেণ্টে ছাৰ্ভেটো কৰিছে। ইয়াতে আমি ভাবিছোঁ আৰু এমাহমানৰ পাছত বাৰিষা যদি শেষ হয় পাৰ্মানেণ্ট ভালকৈ মই ইতিমধ্যে মন্ত্ৰীৰ লগতো পাতিছোঁ, মন্ত্ৰী ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিছোঁ। এইখিনি ৱাটাৰ ৰিচোৰ্চৰ আণ্ডাৰত জলসম্পদ বিভাগৰ আণ্ডাৰত নপৰে। আমাৰ ডিআৰডি আমি আগতে কৰি আছিলোঁ, কিন্তু ডিআৰডিৰ দ্বাৰা এইটো নোৱাৰি, এইটো যিটো নদী। আৰু এনেকুৱা আমাৰ ইয়াতে এটা দেপি আছে, ইফালে আপোনাৰ নাহৰ নলা আছে, ইফালে ৰায়াং নলা, এনেকৈ আৰু ডিকাৰী আছে, ইফালে ডেকা ৰিভাৰ আছে। এইখিনিয়ে তাৰমানে ৱাটাৰ ৰিচোৰ্চে জলসম্পদ বিভাগে নকৰে, কিন্তু ধ্বংসলীলাটো সৃষ্টি কৰি আছে। চ' এইকাৰণে এইখিনি ৱাটাৰ ৰিচোৰ্চৰ দ্বাৰাও কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক ইতিমধ্যে অৱগত কৰা হৈছে। আৰু আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো অৱগত কৰা হৈছে। এইবাৰ আমি কিছু প্ৰগ্ৰাম ল'ম, ভাল প্ৰগ্ৰামেই ল'ম। এইখিনিত মথাউৰিবোৰ ৱাটাৰ ৰিচোৰ্চৰ দ্বাৰা নিৰ্মাণ কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। ইতিমধ্যে ইঞ্জিনিয়াৰ আহিছে আৰু কিছু কাম ছইল কনজাৰ্ভেশ্যনৰ দ্বাৰাও প্ৰটেকশ্যন ৱৰ্ক আমি কৰিম, ইতিমধ্যে চেংচনো হৈছে। তাৰ আগতে কাইলৈৰ পৰা ইয়াতে কমচে কম খেতি পথাৰবোৰ আৰু যিখিনি কালভাৰ্ট যেন ডেমেজ কৰি উটুৱাই নিনিয়ে তাৰ কাৰণে আমি কাইলৈৰ পৰা অলপ জিলা পৰিষদৰ পৰা 30,000 টকা দিয়া হৈছে। মোৰ পকেটৰ পৰা মই 20,000 টকা বাঁহ কিনি প্ৰটেকশ্যনৰ ৰাইজে শ্ৰমদান কৰি প্ৰটেকশ্যনৰ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাইলৈৰ পৰা কাম ইয়াত আৰম্ভ হৈ যাব। কিন্তু দেপি নদীক চেনেল কাটিং কৰি চিয়াং নদীলৈ নিয়ন্ত্ৰণ কৰাৰ কিন্তু স্থানীয় ৰাইজে দাবী জনাইছে। এই ক্ষেত্ৰত সেইখিনিয়ে আমি আলোচনা কৰি আছোঁ ডিপাৰ্টমেণ্টে, বিভাগে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰিলে আমি সেইদৰেই কৰিম যে আমি ইয়াৰ পৰা একেবাৰে চেনেল কাটিং কৰি নদীটো দ কৰিব লাগিব। বাম হৈ গৈছে বালি পুতি আৰু দ কৰি ছাইডৰ যোনটো মথাউৰি আছে মথাউৰিটো কটকটীয়া কৰিব লাগিব। আৰু য'ত য'ত ভাৰ্নেবল পইণ্ট আছে তাত পাৰ্কপাইন RCC পাৰ্কপাইনৰ দ্বাৰা প্ৰটেকশ্যন ৱৰ্ক কৰি ইয়াৰ এটা পাৰ্মানেণ্ট চলিউশ্যনৰ কথা আমি ভাবিছোঁ। কিন্তু ছাৰ অসম অৰুণাচল সীমান্তৰ চিকাৰীত গৰাখহনীয়া হৈ আছে, ইয়াৰ ক্ষেত্ৰত কিবা স্বাভাৱিকতে এই প্ৰজেক্টতে আহিব, তাৰো প্ৰটেকশ্যন ৱৰ্ক আমি কৰিম একেলগে। गोदोना सानाय, सिनस्रि सानाय, जरा जरा सानाय, हान्थु सानाय आरो खर' सानाय बायदि जेंनानि फाहामथायनि मिरु SI निउर' थेरापि साफागुरिनि बेंटल गेटआव आथिं फारसे थांनानै थाफ्लि गंसेयाव सागाबाय आरो मैया नाजाफैदोंमोन नालाय दा एसे मोजां दं आरो। आङो निउर' थेरापिस्ट बङाइगाव साफागुरिनि बेंटल गेटआव बाहाय बे आं निउर' थेरापि होनाय मोनसे थेरापिस्टखौ आं सालायो। दासिमहालागै आङो 10 मास जाबाय बाहाय। 10 मासनि गेजेराव गोबां मानसियानो माने बेबायदि हामनानै थांनायखौ थांबाय, मोजां मोनबाय। सोरहाबा पेरालाइज
सोरहाबा बेबायदिनो सिनस्रि सानायफोर सियाटिका जानायफोर सार्भाइकेलनि प्रब्लेम बा हान्थु सानाय एंगल सानायफोर टेनिस एल्ब'फोर माइग्रेनफोर नैबेफोर बेमारफ्रा हामनानै थांबाय। सिनस्रियाव सानाय जादों आरो बेनो आथिं फारसे थांनानै थाफ्लि गंसेयाव सागाबाय थायो आरो मैया नाजाफैदोंमोन नालाय दा एसे मोजां दं आरो दोनथ'ला माइनो फ्रि दा मोजां मोनबाय आरोना? एसे मोजां दं। आं सिनस्रि सानाय जादोंमोन फार्स्टआव सिनस्रि सानाय जानानै थाबायनो हायि जादोंमोन 1 सप्तायानो जाबायमोन खामानि जायाखैमोन दा बेयाव फैनानै माने थाबायनो हाबाय दा मोजां मोनबाय आङो मोजां थाबायनो हाबाय।